সকলোলৈকে নমস্কাৰ জনাই আজিৰ কাব্য পিঠিকা গ্ৰুপৰ এই বিশেষ পোনপটীয়া অনলাইন অনুষ্ঠানৰ আৰম্ভণি কৰিব লৈছোঁ। আমি জুলি বাইদেউক আজিৰ পাতনিৰ কথাখিনি আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলো সদস্যলৈ আগন্তুক ৰঙালী বিহুৰ ওলগ জনাই অনলাইন অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ লৈছোঁ। বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইণ্টাৰনেটৰ যোগেদি ঋতুকালীন কাব্য পত্ৰিকা কাব্য বিথিকা চতুৰ্থ সংখ্যাটি উন্মোচনৰ উদ্দেশ্যে এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। লগতে গোটৰ সকলো সদস্যাৰ প্ৰতিভাসমূহ প্ৰকাশ কৰাৰো প্ৰয়াস কৰা হৈছে। যিহেতু এই লকডাউনৰ বাবে সকলোৱে ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে, সেয়ে এই সময়খিনিত গোটৰ সকলোৱে একত্ৰিত হৈ অনুষ্ঠানটি আগুৱাই নিয়াত সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ আৰু পৰৱৰ্তী অনুষ্ঠানসমূহ সঞ্চালক ভৈৰৱ গোহাঁইদেৱক আগবঢ়াই নিবলৈ অনুৰোধ জনালোঁ। আমাৰ মুখ্য প্ৰশাসক ভৃগু হাজৰিকাক শুভেচ্ছামূলক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। যিহেতু তেওঁ অসমৰ বাহিৰত আছে এতিয়া, আমাৰ গোটটোৰ সদস্যসকলক উদ্দেশ্যি আৰু আগন্তুক বিহু উপলক্ষে শুভেচ্ছা জনাই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। প্ৰিয় কাব্য পিঠিকা গ্ৰুপৰ সদস্যবৃন্দ, আপোনালোক সকলোজনলৈকে মোৰ মৰম আৰু শ্ৰদ্ধা যাচিলোঁ। আপোনালোক সকলোৱে জানে যে অসমীয়া ভাষা আৰু জাতিক জীয়াই ৰখাৰ উদ্দেশ্যে আমাৰ কাব্য পিঠিকা গ্ৰুপৰ জন্ম। ইতিমধ্যে 2 বছৰ ধৰি আপোনালোকৰ সহযোগিতাৰ বাবেই কাব্য পিঠিকা গ্ৰুপে অসমীয়া ভাষা আৰু জাতিক জীয়াই ৰখাৰ স্বাৰ্থত দুই এটা কাম কৰিবলৈ সমৰ্থ হৈছে। এই আপাহতে মুখ্য প্ৰশাসক হিচাপে মই সমূহজন সদস্যালৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বৰ্তমান যি সাম্প্ৰতিক পৰিস্থিতি মই নকলেও আপোনালোক সকলোৱে অৱগত। 16টা দিন লকডাউনৰ মাজত থাকি সকলোৱে আমনি লাগিছে, বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। তাৰ মাজতে সকলোৱে কুশল কামনা কৰিছোঁ। সকলোৰে সৰ্বসন্মতিক্ৰমে আমি এই অনুষ্ঠানটি আজি আয়োজন কৰিছোঁ। সকলোৱে অংশগ্ৰহণ কৰিলে ভাল লাগিব। আজি এই অনুষ্ঠানতে আমাৰ ঋতুকালীন কাব্য পত্ৰিকা কাব্য বিথিকা এই সংখ্যা ইণ্টাৰনেট মাধ্যমত প্ৰকাশিত হ'ব। আপোনালোক সকলোৱে পত্ৰিকাখন পঢ়িব বুলি আশা কৰিলোঁ আৰু ভুলবোৰ শুধৰাই দি সুপৰামৰ্শ আগবঢ়াব বুলি আশা কৰিলোঁ। যি কি নহওক, অনুষ্ঠানটিত সকলোৰে অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰিছোঁ। সদৌ সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সাম্প্ৰতিক পৰিস্থিতি যদিও ভাল নহয়, তাৰ মাজতে বিহুৰ দিনবোৰে সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক, তাকেই কামনা কৰিলোঁ। পুনৰ সকলোজনলৈ মৰম আৰু শ্ৰদ্ধা জনালোঁ। ধন্যবাদ। আমি মুখ্য প্ৰশাসক ভৃগু হাজৰিকাক ধন্যবাদ জনাইছোঁ। আমাৰ অসমৰ বাহিৰত থাকিও আমাৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত গ্ৰুপৰ সদস্যসকলৰ প্ৰতি দুআষাৰ জনালে, শুভেচ্ছাও আগবঢ়ালে। আগন্তুক ৰঙালী বিহু উপলক্ষে আমি তেখেতৰো সুস্বাস্থ্য অটুট থাকক এয়া আশা ৰাখিছোঁ। আমি গোটৰ সকলো সদস্যৰ হৈ তেখেতলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এই যি বন্ধৰ সমস্যা এইখিনিও যাতে সুকলমে পাৰ হৈ যায়, আমি সেইখিনিও আশা ৰাখিছোঁ। আজিৰ এই বিশেষ অনুষ্ঠানটি আমি আগবঢ়াই নিবলৈ সাজু হৈছোঁ আৰু সকলো সদস্যা আমি সাজু হৈ থকাৰ লগতে নিজৰ যিসমূহ কবিতা গীত ইত্যাদি সাজু কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত গৰিদা আছে। গৰিদা, আপোনাৰ চেহেৰাটো এবাৰ চাবলৈ পালে ভাল পাম। বসন্ত বাহাৰ, কবি গৌৰীত গগৈ। গছপাতবোৰত ছিটিকি পৰে বসন্ত, সৰাপাতবোৰ সাৰ পাই উঠে, ভালপোৱাৰ গুণগুণ শব্দবোৰ চৌপাশে বিয়পি পৰে। কুলি কেতেকীৰ বিননিত গৰখীয়া বাঁহীৰ সুৰ এটা ৰজনজনাই উঠে। চেনাই ধনৰ আকুল মৰমত ৰাংঢালী গাভৰুৰ হিয়া উদাহতে নাচি উঠে। মৰিব ধৰা গাঁওবোৰৰ চহা মনবোৰত দেওধনী ৰাগ উঠে। দুখৰ উপত্যকাত ভালপোৱাৰ এছাতি মলয়া বলে। ধন্যবাদ গৰিদা, খুব সুন্দৰ কবিতা এটা আপুনি শুনোৱালে, কিন্তু ফটোখন এবাৰ দেখিবলৈ আশা কৰিছিলোঁ। যি নহওক, আমি সকলোৰে হৈ ধন্যবাদ জনাইছোঁ। আমি অনলাইনত পৰিচয় পোৱা যিসকল আছে ফটোৰ সৈতে,
তেওঁলোকৰ নাম এবাৰ কৈছোঁ। ভৃগু হাজৰিকাৰ পৰিচয় পালোঁ, জুলি বাইদেউ আছেই, হৰিপ্ৰসাদ, বিশাল, নুপুৰ, ৰাণা, অনুপ, পূবালী, বিতুপন, জোনমণি, চয়ন, চুম্পী, ভাৰতী, নিৰ্ণয়ন, তন্ময়, ৰাহুল, দিব্য, গুৰিদ্দা, আকাশ দেৱনাথ, এইকেইজনৰ আমি পৰিচয় এতিয়ালৈকে পাইছোঁ। আৰু পিছলৈ যিসকল আহিব অনলাইনত তেখেতসকলৰো আমি পৰিচয় বিচাৰিম। আমি একাদিক্ৰমে আমাৰ অনুষ্ঠান আগবঢ়াই নিম। আমি এবাৰ ৰাণাকে অনুৰোধ জনাইছোঁ, কিবা এটা শুনাব লাগে, কবিতা, গীত। বিহুগীতত নাম লিখিছিলোঁ, ৰাণাৰ মুখৰ গীত এটা, ৰাণাৰ কণ্ঠৰ গীত এটা এবাৰ শুনো, যিহেতু বিহু পাইছেহি। হয়, কাব্যবিথিকা গ্ৰুপৰ আজি অনুষ্ঠানত অনলাইন থকা সকলো সদস্যলৈকে মোৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আৰু এই অনুষ্ঠানটোত ময়ো আজি অংশগ্ৰহণ কৰিছোঁ ব্যস্ততাৰ মাজত। গতিকে ভৈৰৱ দাৰ অনুৰোধত এটি বিহুগীত আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। ভোৰ যৌৱনতে নাচনি ঐ, প্ৰীতি যদি নকৰা, যৌৱন বাগৰিলে নাচনি ঐ, মুঠা মৰমবোৰ নোপোৱা। ভোৰ যৌৱনতে নাচনি ঐ, প্ৰীতি যদি নকৰা, যৌৱন বাগৰিলে নাচনি ঐ, মিঠা মৰমবোৰ নোপোৱা। বৰ্ত চাই পকিছে নাচনি ঐ, লেতেকু পনিয়লা, আহাচোন কাষলে নাচনি ঐ, দুয়োৱে একেলগে খাম। বৰ্ত চাই পকিলে নাচনি ঐ, লেতেকু পনিয়লা, আহাচোন কাষলে নাচনি ঐ, দুয়োৱে একেলগে খাম। মৰম মোহনীয়া নাচনি ঐ, প্ৰেম হ'ল যুগমীয়া, ধুনীয়া হ'লেও নাচনি ঐ, জীৱন যে দুদিনীয়া। মৰম মোহনীয়া নাচনি ঐ, প্ৰেম হ'ল যুগমীয়া, ধুনীয়া হ'লেও নাচনি ঐ, জীৱন যে দুদিনীয়া। তাকে ভাবি গুণি নাচনি ঐ, আহা তুমি মোৰ কাষলৈ, বুকু মৰম লৈ নাচনি ঐ, বাচাই আছো তোমালৈ, বাচাই আছো তোমালৈ ধন্যবাদ। ধন্যবাদ ৰাণা, খুব সুন্দৰ গীত এটা শুনোৱালা। আৰু বাকীসকলক অনুৰোধ জনাইছোঁ, যিসকল অনলাইনত আছে, সকলোৱে হাত চাপৰি যিটো চিম্বল আছে, চিহ্ন আছে আমাৰ এই কিপেডত, সেইটো দিলেই যথেষ্ট হ'ব, কাৰণ টাইপ কৰি থাকোঁতে সময় লাগিব। আমি এইবাৰ কবিতা এটা শুনিম। আমাৰ যিসকল সদস্যৰ তালিকা আমাৰ মাজত আছে, মোৰ হাতত আছে, কবিতাৰ লগতে গীত আটাইবিলাক চলি থাকিব। আমি এটা কবিতা শুনো। সঁচাকৈ গীতটো শুনি বিহু বিহু লাগি গ'ল। ৰাণাদাই যে ইমান ধুনীয়া গান গাব পাৰে বুলি মই সপোনতো ভবা নাছিলোঁ। অনাগত দিনতো তোমাৰ পৰা গান শুনিম বুলি আশা কৰিছোঁ। ভাল লাগিল তোমাৰ গানটো। জোনাক বৰষুণ সাজু আছে নিশ্চয়। জোনাক বৰষুণৰ এটা কবিতা আমি শুনিব বিচাৰিম। জোনাক বৰষুণৰ কণ্ঠত আবৃত্তি খুব ভাল লাগে। আমি এটা আবৃত্তি শুনো, আৰু তেওঁলৈ আমি ৰঙালী বিহুৰ ওলগ জনাইছোঁ এই মুহূৰ্তত। জোনাক অনলাইনত আছানে? কাব্যবিথিকা হোৱাটছএপ গ্ৰুপত আজি অনলাইন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই মই সুখী হৈছোঁ। যিসকল অনলাইন আছে, যিসকল অনলাইন আহিব পৰা নাই, সকলোকে ধন্যবাদ জনাইছোঁ যে এনে এটা গ্ৰুপত মই আছোঁ আজি। বহুত ভাল লাগিছে। এটি কবিতা আজি পাঠ কৰিব লৈছোঁ। আচলতে এই গ্ৰুপটোৰ কাৰণে এটা কবিতা মই ৰেকৰ্ড কৰি ৰাখিছিলোঁ আজি অনুষ্ঠানৰ কাৰণে। এইবাৰ চাগে বহাগ আহিলেও আমি চাগে বিহু আগৰ দৰে পালন কৰিব নোৱাৰিম। সেই গতিকে বিহুৰ যি এবাৰ বেজাৰ, কুলিজনীৰ বেজাৰ, তাক লৈ লিখা এটি কবিতা আপোনালোকলৈ আগবঢ়াইছোঁ। বহাগী বহাগী তই সেমেকা হৈ পৰিলি, বুকুৰ উন্মাদনাই বেজাৰ নমাই আনিলে, বহাগীৰ প্ৰেমত পৰি মতলীয়া হৈ পৰা সেই পৰিভ্ৰমী চৰাইজাকলৈ।
সকলো ভাগৰুৱা হৈ পৰিল। মনত শংকা লৈ পাৰ কৰিছে ফাগুনৰ প্ৰতিটো পল। কুলি চৰাইজনীলৈহে বেয়া লাগিছে। তাইও নিমাত হৈ পৰিল পৃথিৱীৰ বেলিকা দেখি। হয়তো এনেকৈয়ে সুখী হ'ব লাগিছিল কিজানি বহাগীক আদৰাৰ সেই সময়খিনি। তথাপিতো জানো এৰি থাকিব পাৰি ঢোল পেপাৰ মাত। বিহুৱান বুলি কিনো দিম, ৰংমনৰ ৰংবোৰে দেখোন শত্ৰু হৈ পৰিল। হেঁপাহৰ গগনা পাতেও বঢ়াই হৃদয়ৰ ধ্বনি। বিহুৱান বুলি তুলি দিম ৰংমনৰ মৰমৰ কপৌ ফুল পাহি, পিন্ধি লৈ উলাহত নাচি বিয়া পাক আকৌ ফুলি থবি সেই পৰিভ্ৰমী চৰাইৰ মাদকতা ভাল পোৱা অভিমানী চৰাইজনীক। নহলে তাইও যে হেমেকি পৰিব। বহাগী তই হেমেকা হৈ পৰিলি, আজাৰ ফুলবোৰো দেখোন নাইকিয়া হ'ল, পলাশৰ ৰংবোৰো সেমেকি গ'ল। আকৌ এবাৰ বহাগী অকলশৰীয়া হ'ল। বহাগী তই সেমেকা হৈ পৰিলি। সুন্দৰ জোনাক, তোমাৰ কণ্ঠৰ কথা বা আবৃত্তি আমি শুনি আহিছোঁ। আজি আৰু ভাল লাগিলে, বিশেষকৈ বহাগৰ বতৰটোক অধিক কাষলৈ চপাই আনিলে। বহাগৰ যি পৰিৱেশ তোমাৰ কবিতাটোত আমি অনুভৱ কৰিছোঁ। ধন্যবাদ। নহওক আমি আকৌ পৰৱৰ্তী অনুষ্ঠানত আমি লগ পোৱাৰ আশা ৰাখিছোঁ। আমি এইবাৰ অনুৰোধ জনাইছোঁ বিতুপন বৰপাত্ৰক গীত বা ছবি গীত পৰিৱেশন কৰি আৰু ছবিৰে আমাক আপ্লুত কৰিবলৈ। তুমি কোন জানো বহুদূৰ, তুমি গীত মোৰ এটি মিঠা সুৰ। তুমি কোন জানো বহুদূৰ, তুমি গীত মোৰ এটি মিঠা সুৰ। সুৰে সুৰে ৰৈ দিবানে কি কৈ, জনমে জনমে মই তোমাৰে তুমি মোৰ। তুমি কোন জানো বহুদূৰ, তুমি গীত মোৰ এটি মিঠা সুৰ। দুচকুত অজানিতে তুমিয়েই সিঁচিলাহি, ৰঙা নীলা সপোন মায়াবী।